লকডাউনৰ সময়ত জিম কৰা বা সাধাৰণ মানুহৰে মানসিকভাৱে কেনেকৈ শক্তিশালী থাকিব পাৰে। কাৰণ জিম বা সকলো ধৰণৰ ব্যায়াম কৰিবলৈ হ'লে প্ৰথমতে মানসিকভাৱে সুস্থ হোৱাটো বহুত দৰকাৰী। তাৰপিছতে সকলো ধৰণৰ ব্যায়াম বা ৱৰ্কআউট কামত দিব। তো হেল্ল' বন্ধুসকল, মোৰ নাম উদ্ধৱ দাস আৰু আপোনালোকে চাই আছে ফিটনেছ সলিউশ্যন। জিম, বডি বিল্ডিং, ফিটনেছ আৰু ডাইটিং সম্বন্ধীয় সকলো ধৰণৰ জ্ঞান অসমীয়াত জানিবৰ বাবে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মানসিকভাৱে সুস্থ থকাৰ কিছুমান টিপছ। যেনেকুৱা আমাৰ ফিজিকেলি ফিট হোৱাটো দৰকাৰী, সেইদৰে আমি মেণ্টেলিও শক্তিশালী বা মজবুত হোৱাটো দৰকাৰী। যদি আপুনি ফিজিকেলি ষ্ট্ৰং কিন্তু মানসিকভাৱে দুৰ্বল, তেন্তে বেলেগতকৈ সদায় পিছতে পৰি থাকিব। মানসিকভাৱে আমি বহুত শক্তিশালী হ'ব লাগে, যাৰ ফলত সঠিক সময়ত সঠিক সিদ্ধান্ত, শাৰীৰিক আৰু মানসিকভাৱে একেলগে আগুৱাই যাব পাৰি ইত্যাদি। ইয়াৰ ভিতৰত নাম্বাৰ 1 হ'ল কিতাপ পঢ়া আৰম্ভ কৰক। নিজকে মানসিকভাৱে শক্তিশালী কৰিবলৈ কিতাপ নিশ্চয় পঢ়িব লাগিব, কাৰণ কিতাপ পঢ়াৰ ক্ষেত্ৰত নতুন জ্ঞান পোৱা যায়। যদি আপুনি টেনশ্যনত আছে, তেন্তে তেনেকুৱা কিতাপ পঢ়ক যি আপোনাৰ মানসিক সুস্থ ৰখাত সহায় কৰে। কিতাপ পঢ়ি আপুনি সেইটো বস্তু বুজিব পাৰিব যিটো আপুনি জনাই নাছিল। কিছুমান বস্তুক লৈ মনতে বহুত কনফিউজন হৈ থাকে। কিতাপে এই ধৰণৰ কনফিউজন ভালকৈ দূৰ কৰে। নাম্বাৰ 2, পজিটিভ মানুহৰ লগত সময় কটোৱা। আপুনি কেনেকুৱা মানুহৰ লগত লগ কৰে, উঠা বহা কৰে, সেই আপোনাৰ ওপৰত নিৰ্ভৰ বা বহুত ইফেক্ট কৰে। পজিটিভ মানুহৰ লগত থাকি যেনেকৈ ভাৱনা চিন্তা সদায় পজিটিভ হয়, তেন্তে নিগেটিভ চিন্তা মানুহৰ লগত থাকি সদায় নিগেটিভিটি বঢ়াই ল'ব। সেইবাবে তেনেকুৱা মানুহৰ লগত সময় কটাওক যিবোৰৰ পৰা কিবা শিকিব পাৰে। বেয়া বস্তু সকলোৱে শিকাই দিব, কিন্তু ভাল বস্তু কিছুমান মানুহে শিকাব পাৰিব। নাম্বাৰ 3, ইয়াৰ পিছত হ'ল চেল্ফ ইমপ্ৰুভমেণ্ট বা নিজকে উন্নতি কৰা। যদি আপুনি মেণ্টেলি ষ্ট্ৰং হ'ব খোজে, তেন্তে নিজকে ইমপ্ৰুভ কৰিব লাগিব। সকলো মানুহৰে বেয়া অভ্যাস থাকে আৰু বহুত বেয়া অভ্যাস আমাৰো আছে, আৰু আপুনি আপোনাৰ বেয়া অভ্যাসবোৰ দূৰ কৰিবলৈ এতিয়াৰ পৰাই চেষ্টা আৰম্ভ কৰিব লাগিব। যেতিয়া নিজকে শুধৰাবলৈ আৰম্ভ কৰিব, তেতিয়া ভিতৰৰ পৰা ষ্ট্ৰং হৈ যাব আৰু নিজকে বেলেগতকৈ বেলেগ ফিল হোৱা দেখা পাব। নাম্বাৰ 4 আৰু শেষত হ'ল আত্মবিশ্বাস বঢ়োৱা, অৰ্থাৎ নিজৰ ওপৰত বিশ্বাস বঢ়োৱা। আত্মবিশ্বাস আমাৰ জীৱনৰ বাবে অতিকৈ প্ৰয়োজন। আত্মবিশ্বাস নাথাকিলে না কিবা কৰিব পাৰিব, না নিজকে সলনিও কৰিব পাৰিব। কিছুমান পৰিস্থিতিত আপোনাৰ এটিটিউড কেনেকুৱা সেইটো আপোনাক কনফিডেন্সে কয়, আৰু আপোনাৰ কনফিডেন্স আত্মবিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। কনফিডেন্স থাকিলে সকলো ধৰণৰ পৰিৱেশতো নিজকে গুচাই ল'ব পাৰিব। তো ফ্ৰেণ্ডছ, আত্মবিশ্বাস বঢ়োৱাৰ আমাৰ এইটো ভিডিঅ' কেনেকুৱা লাগিল কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু বন্ধুসকললৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।